নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বনালোঁ কেক ঘৰতে। প্ৰথমে মই এফালে 3টা কণী লৈছোঁ, একাপ চেনি লৈছোঁ, একাপ ময়দা লৈছোঁ আৰু একাপ ৰিফাইন, এফালে অকণমান বেকিং পাউডাৰ লৈছোঁ আৰু অকণমান খোৱা ছ'ডা লৈছোঁ আৰু ভিনেলা লৈছোঁ কণী গোন্ধটো নাহিবলৈ কাৰণে। প্ৰথমে চেনিখিনি আৰু ৰিফাইনখিনি মই মিক্সিত মিহি কৰি লৈ তাতে 3টা কণীও মই দি মিক্সিত মাৰি লৈ ধুনীয়াকৈ বাতি এটাত বাকি লৈ মই ময়দা চালি লোৱা ময়দাখিনি দি দিছোঁ, একাপ ময়দা। তাৰপাছতে ভালকৈ লৰাই লৈ মই ভিনেলাখিনি দি লৈ এটা ডেক্সিত এখন পেপাৰ ৰাউণ্ডকৈ কাটি লৈ তাতে অকণমান ৰিফাইন লগাই দিছোঁ আৰু অকণমান ছাইডবোৰত ময়দা অকণমান লগাইছোঁ জ্বলি নাযাবলৈ। ডেক্সি এটাতে মই অকণমান নিমখ দি দিছোঁ আৰু এটা ষ্টেনৰ ওপৰতে মই ডেক্সিটো দি দিছোঁ। মোৰ কেক বনোৱা অভেন নাই কাৰণে এনেকৈয়ে বনালোঁ। এয়া চাওক মোৰ কেক ৰেডি হৈ গ'ল। বহুত ধুনীয়া হৈছিলে আৰু স্পঞ্জ হৈছিলে, খাবলৈও বহুত ধুনীয়া হৈছিলে। বিহু বুলি কেক এটাকে বনালোঁ। আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা থাকিল। নমস্কাৰ।